7 মে 2025 ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰৰ ওপৰত আঘাত হানে। এই আছিল অপাৰেশ্যন হেন্দুল। এই ঐতিহাসিক অভিযানৰ বিষয়ে বিশ্বক জনোৱাৰ দায়িত্ব লৈছিল এগৰাকী ভাৰতীয় সেনা বিষয়া কৰ্নেল ছফিয়া কুৰেশ্বি। তেওঁৰ সাহস, নেতৃত্ব আৰু অসমৰ সৈতে সংযোগৰ কাহিনী আজি আমি এই ভিডিঅ'ত আপোনালোকক ক'বলৈ ওলাইছো। কৰ্নেল ছফিয়া কুৰেশ্বি ভাৰতীয় সেনাৰ কৰ্পছ অফ ছিগনেলৰ এগৰাকী বিশিষ্ট বিষয়া। গুজৰাটৰ পৰা অহা ছফিয়াই বায়'কেমিষ্ট্ৰিক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পৰিয়ালৰ সৈনিক পৰম্পৰাই তেওঁক সেনাত যোগদানৰ প্ৰেৰণা দিছিল। তেওঁৰ পিতামহ ভাৰতীয় সেনাত কৰ্মৰত আছিল আৰু তেওঁৰ স্বামী মেকানাইজড ইনফেণ্ট্ৰিৰ এজন বিষয়া। 1999 চনত অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ জৰিয়তে তেওঁ ভাৰতীয় সেনাত যোগদান কৰে আৰু তেতিয়াৰ পৰা তেওঁৰ সাহস আৰু নেতৃত্বই তেওঁক ইতিহাসৰ পাতত স্থান দিছে। কৰ্নেল ছফিয়া কুৰেশ্বীৰ সাহসৰ কাহিনী এটা নহয়, বহুতো। 2006 চনত তেওঁ কংগোত জাতিসংঘৰ শান্তিৰক্ষী মিছনত কাম কৰিছিল, য'ত তেওঁ সংঘৰ্ষ জৰ্জৰিত অঞ্চলত মানৱীয় সহায় আৰু যুদ্ধবিৰতিৰ তদাৰকৰ দায়িত্ব পালন কৰিছিল আৰু এই কামৰ বাবে তেওঁ বিশ্বব্যাপী প্ৰশংসা লাভ কৰিছিল। 2001-2003 চনৰ অপাৰেশ্যন পৰাক্ৰমৰ সময়ত তেওঁ পাঞ্জাৱ সীমান্তৰ ওচৰত উচ্চ আশংকাপূৰ্ণ অভিযানত অংশগ্ৰহণ কৰিছিল। তেওঁৰ সাহসৰ বাবে বুথ ছিগনেল বিষয়াৰ পৰা প্ৰশংসা পত্ৰ লাভ কৰিছিল। 2016 চনত তেওঁ ইতিহাস ৰচনা কৰে, যেতিয়া তেওঁ পুনেত অনুষ্ঠিত এক্সাৰচাইজ ফ'ৰ্চ 18 নামৰ বহুজাতিক সামৰিক মহাৰণত ভাৰতীয় সেনাৰ 40 জন সদস্যৰ দলৰ নেতৃত্ব দিয়ে। 18খন দেশৰ মাজত তেওঁ আছিল একমাত্ৰ মহিলা কমাণ্ডাৰ আৰু তেওঁৰ নেতৃত্বই ভাৰতৰ সামৰিক শক্তিৰ প্ৰতিফলন ঘটাইছিল। অসমৰ সৈতেও তেওঁৰ আছে এক গভীৰ সংযোগ। 2017 চনত অসমৰ ভয়াৱহ বানপানীৰ সময়ত তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ব্ৰহ্মপুত্ৰৰ পাৰৰ গাঁৱৰ পৰা শতাধিক পৰিয়ালক উদ্ধাৰ কৰাত তেওঁৰ দলৰ যোগাযোগ ব্যৱস্থাৰ নেতৃত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ এই কামৰ বাবে তেওঁক আন এখন প্ৰশংসা পত্ৰ প্ৰদান কৰা হৈছিল। 2025 চনৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত 26 জন নিৰীহ লোকৰ মৃত্যু হয়। এই নৃশংস আক্ৰমণৰ জবাব হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে 7 মেৰ প্ৰথম পোহৰত অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰে আৰু এই অভিযানত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত 9টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়, য'ত জৈশ-এ মহম্মদ আৰু লস্কৰ-এ-তৈয়বাৰ নেতাসকল আছিল। আৰু এই অভিযানৰ বিষয়ে বিশ্ব মিডিয়াৰ আগত বিৱৰণ দিয়াৰ দায়িত্ব দিয়া হৈছিল কৰ্নেল ছফিয়া কুৰেশ্বি। তেওঁৰ সৈতে আছিল ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ ব্যোমিকা সিং আৰু বিদেশ সচিব বিক্ৰম মিশ্ৰী। তেওঁৰ শান্ত, দৃঢ় আৰু পেছাদাৰী বক্তব্যই ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় স্থিতি আৰু মহিলা বিষয়াৰ নেতৃত্বৰ শক্তিক প্ৰতিফলিত কৰিছিল। তেওঁ কৈছিল, অপাৰেশ্যন সিন্দুৰৰ লক্ষ্য আছিল পেহেলগামৰ ভুক্তভোগীসকলৰ বাবে ন্যায় প্ৰদান কৰা। 9টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হৈছে। তেওঁৰ এই বক্তব্যই দেশৰ সামৰিক শক্তি আৰু নৈতিকতাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ দিছিল। এই অভিযানৰ নাম সিন্দুৰ ৰখাৰ পিছতো আছিল গভীৰ তাৎপৰ্য। পেহেলগামৰ আক্ৰমণত বহু মহিলাৰ স্বামী হেৰাইছিল, তেওঁলোকৰ কপালৰ সেন্দুৰ মচি পেলোৱা হৈছিল। কৰ্নেল ছফিয়াৰ নেতৃত্বই এই অভিযানক কেৱল সামৰিক নহয়, আৱেগিক আৰু জাতীয় গৌৰৱৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিছিল। কৰ্নেল ছফিয়া কুৰেশ্বীৰ অসমৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। 2017 চনত অসমৰ ভয়াৱহ বানপানীয়ে লাখ লাখ জীৱন বিধ্বস্ত কৰিছিল আৰু এই সংকটৰ সময়ত তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বানপানী উদ্ধাৰ অভিযানত নেতৃত্ব দিছিল। তেওঁৰ কৰ্পছ অফ ছিগনেলৰ দলটোৱে ব্ৰহ্মপুত্ৰৰ পাৰৰ দুৰ্গম গাঁৱত যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰ কৰিছিল, যাৰ ফলত শতাধিক পৰিয়াল নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা সম্ভৱ হৈছিল। ধুবুৰী আৰু বৰপেটাৰ দৰে অঞ্চলত তেওঁৰ দলৰ কাম কাজে হাজাৰ হাজাৰ অসমীয়াৰ জীৱন ৰক্ষা কৰিছিল। তেওঁৰ সাহস আৰু মানৱীয় দৃষ্টিভংগীয়ে অসমৰ জনগণৰ হৃদয়ত তেওঁক বিশেষ স্থান দিছে। তেওঁৰ এই কামৰ বাবে তেওঁ ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিছিল। কৰ্নেল ছফিয়া কুৰেশ্বি কেৱল এগৰাকী সেনা বিষয়া নহয়, তেওঁ ভাৰতৰ নতুন প্ৰজন্মৰ প্ৰেৰণা। তেওঁৰ সাহসে প্ৰমাণ কৰিছে যে সীমা ভাঙি সপোন পূৰণ কৰা সম্ভৱ। অসমৰ বানপানীৰ সংকটৰ পৰা অপাৰেশ্যন সিন্দুৰৰ বিশ্ব মঞ্চলৈ তেওঁৰ নেতৃত্বই আমাক শিকাইছে যে সাহস আৰু মানৱতাই দেশক শক্তিশালী কৰে। আহক আমি তেওঁৰ কাহিনীৰ পৰা প্ৰেৰণা লৈ এখন ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰত গঢ়ি তোলো। জয় হিন্দ।